ডিব্ৰুগড়ত ৰাস্তাৰ কাষতে এতিয়া সাউথ ইণ্ডিয়ান ডিছেছ আহক দেখাই আছো উত্তপম ডোচা ইডলি লগতে আৰম্ভ কৰিছে এখন সৰু কেফে আৰু ইয়াৰ ভাইবটো এবাৰ দেখাই দিছো ইয়াতে একেবাৰে কম দামতে আপোনালোকে ডোচা ইডলি সকলোবোৰ খাব পাৰিব আৰু মাত্ৰ 10 দিন মান হৈছে এইখন ওপেনিং কৰা আৰু ইয়াত মই আহি গলো ভিডিঅ' বনাবলৈ ভাবিলো যে মই খোৱাৰ লগতে আপোনালোককো দেখাই দিওঁ ইমান কম দামত যে আপোনালোকে চেন্নাই নিচিনা ভাইব এটা ডোচা খাব পাৰিব সঁচাকে ধুনীয়া আৰু ইয়াতে বহুত কম এইবোৰ ধোচা মাত্ৰ 60-70 ৰুপিজত আৰম্ভ হৈছে ষ্টাৰ্টিং প্ৰাইচ আৰু ইয়াৰ টেষ্টটো সঁচাকে বহুত ধুনীয়া মানে মই বহুত ভাল পালো ইয়াৰ স্পেচিয়েলি ইয়াৰ চাম্বাৰটো যোনটো বনাইছে সঁচাকে বহুত টেষ্টি আছে ডোচা মই বহুত জেগাত ট্ৰাই কৰিছো কিন্তু কম দামত এনেকুৱা টেষ্ট এটা মজা চ' ডাঙৰ ডাঙৰ হোটেলতকৈ এনেকুৱা সৰু সৰু জেগাত মোৰ ভিডিঅ' বনায়ো ভাল লাগে আৰু খায়ো ভাল লাগে মাত্ৰ 70 ৰুপিজৰ ধোচা হয় এখন চ' আপোনালোকে আহক এবাৰ ট্ৰাই কৰক আমি চাৰিটাই পুৰা মজাছে খালো আৰু এটা আইটেম দেখাই আছো ইয়াত পাই এইটো উত্তাপম মাত্ৰ 60 ৰুপিজ চ' আহি পিনে এবাৰ ট্ৰাই কৰক মইতো খালো বহুতে মজা লাগিলে পুৰা পিঅ'ৰ ভেজ কেফে হয় এখন সৰুকে এড্ৰেছটো পুৰা ধুনীয়াকে দি আছো প্ৰথমে বনোৱা অকমান প্ৰচেছটো চাই লওক চ' এইটো আছিলে 60 ৰুপিজৰ উত্তাপম চ' ইয়াত আহিলো খালো সঁচাকে বিৰাট ভাল লাগিলে ত' এতিয়া এড্ৰেছটো কৈ আছো মই আছো এতিয়া বৰ্তমান ডিব্ৰুগড় আৰ কে বি পথত এইফালে চহমখন যায় দেখিছে আৰু এইফালে হৈ গ'ল আপোনাৰ ডিব্ৰুগড় ষ্টেচনৰ এই বাটাৰ অপজিটতে দেখিবই আপোনালোকে